হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ সাধন ডেকৰেশ্যন ইউটিউব চেনেলটোলৈ। মই আজি এজেগালৈ যাম, মানে মোক মানুহ এজনে নিমন্ত্ৰণ কৰিছে তেখেতৰ ঘৰলৈ। তেখেতৰ ঘৰত বোলে আমাক আজি, মই অকলে নহয়, আমাৰ 4-5জনৰ গ্ৰুপটো, 4-5জনৰ গ্ৰুপ এটা যাব। সেই গ্ৰুপটো গৈ লৈ পেলাই মানে তেখেতলোকৰ ঘৰত ভাত খাব, ভাত খোৱাকৈ মাতিছে। আৰু ভাত খাবলৈ কি ভাত খুৱাই তেখেতলোকৰ আজি তেখেতলোকৰ ঘৰত মই দেখুৱাম। কেৰেলাত কিহৰে মানে ভাত খুৱাই মানুহে বেছি আনন্দ পায়, আৰু মই দেখুৱাম আজি ইয়াত চাম্বাৰ, হয়তো পাৰিপু, হয়তো কিবা কিনি এনেকুৱা ধৰণৰ কিছুমান তৰকাৰী আছে। সেই তৰকাৰীবোৰ হয়তো আপোনালোকে সোৱাদ পোৱা নাই আজিলৈকে, কিন্তু মই সোৱাদ পাইছোঁ। কিন্তু কেনেকুৱা সোৱাদ, কি ধৰণৰ ভিডিঅ'টো মই আজি গৈ লৈ পেলাই মই আৰম্ভ কৰিম। আপোনালোকে চাবলৈ চেষ্টা কৰক। আৰু মই আপোনালোকক দেখুৱাই আছোঁ, মই আজি এই মানুহ ঘৰত যাম, গৈ লৈ মই দেখুৱাম আপোনালোকক। বন্ধুসকল, মই আহি আছোঁ, মোক য'ত নিমন্ত্ৰণ কৰিছিলে মই মানুহ ঘৰলৈ আহি আছোঁ। মানুহ ঘৰত ৰাতি ইয়াতে এই লাইটবোৰ লগাই ৰাখিছে, দেখিছে আপোনালোকে? যিমান লাইটবোৰ এই ওচৰত লাইট লগাই ৰাখিছে, ৰাতি বহুত ধুনীয়া লাগে। মই আপোনালোকক এটা ভিডিঅ'ত দেখুৱাইছোঁ। ইয়াত যিমান আছে ইয়াৰ লাইট দেখিছে, লাইট ফিটিং কৰি ৰাখিছে। লাইটবোৰ বহুত ধুনীয়া লাগে। ৰাতি মই ইয়াকে দেখুৱাই আছিলোঁ, বহুত দূৰ যাব লাগে। আৰু বন্ধুসকল, মই এতিয়া পাইছোঁহি, বৰ্তমান মানুহ ঘৰ পাইছোঁহি। মই এতিয়া নামিম, গাড়ীৰ পৰা নামি লৈ পেলাই মই দেখুৱাম বন্ধুসকল মই ক'ত মানুহ ঘৰলৈ আহিছোঁ। এতিয়া মই দেখুৱাম, এই ঘৰে হয়। মই নামি আছোঁ, নামি পেলাই দেখুৱাম। মই আহি পাইছোঁহি, আহি এয়া এইটোৱে হয়, এই মানুহ ঘৰতে আমাক মাতিছে, সেইকাৰণে আহি পাইছোঁহি। সকলো মালিয়ালমত কথা কয়। মই অসমীয়াত যে কৈছোঁ বুজি পোৱা নাই, মালিয়ালমত ক'বলৈ কৈ আছে। এয়া সকলো বহিছে ডাইনিং টেবুলত ভাত খাবলৈ, আৰু মই কেমেৰা লৈ আছোঁ যে ভাত খাবলৈ মই বহা নাই। সকলোৱে খাইছে, আৰু মোৰ পাতখন এইখন, আগত এইখন সজাই থোৱাখন মোৰ পাত হয়। মই পাতত দিছোঁ, মই পাতত খাই বহুত ভাল পাওঁ, আৰু তেখেতলোকে পাতত মানে আহাৰ খাই বেছি ভাল পায়। আৰু ইয়াত চাম্বাৰ আছে, ইয়াত লেচেৰা মাহৰ ভাজি, চাম্বাৰ, পাছত পাৰিপু, ময়ূৰ বুলি কয়, ময়ূৰ আছে, আৰু চামান্দি আছে। চামান্দি দি ভাজি বনাইছে, চামান্দি মানে হ'ল নাৰিকলৰ দি বনাইছে, আৰু মটন আছে। সকলো গাড়ীত উঠিম এতিয়া, গাড়ীত এতিয়া উঠি লৈ আমি আকৌ এজেগালৈ যাম, যাই লৈ পেলাই অলপ ঘূৰি আহোঁগৈ। আপোনালোকে দেখিলে কি চব্জি দি ভাত খালোঁ, আৰু কি চব্জি, বহুত ধুনীয়া লাগিলে ভাত খাই লৈ। ভাত খাই বহুত ধুনীয়া লাগিছে, খাই বহুত ভাল লাগিল। এইখন গাড়ী হয়, ইয়াত উঠিম এতিয়া, উঠি লৈ যামগৈ।